Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আকৌ এটা ভিডিঅ' লৈ আহিছো কাপোৰৰ। আজি এযোৰ ৰিবন এমব্ৰইডাৰী কৰা কাপোৰ আনিছো। আগতেও এটা ভিডিঅ' দিছো ৰিবন এমব্ৰইডাৰী কৰা। আপোনালোকে সেই ভিডিঅ'টিত বহুত মৰম দিছে। আজিও সেই অৰ্ডাৰ থকা কাপোৰ এযোৰে আনিছো আৰু এই কাপোৰযোৰ মই কেনেকৈ বনালো সকলোখিনি ভিডিঅ'ত দিয়া আছে। আপোনালোকে হেখলৈকে চালে গম পাব। আহকচোন চাওঁ কেনেকৈ বনালো। মই এনেকৈ তিনি পাহকৈ ফুল দিছো আৰু তাৰ কাখে কাখে এনেকৈ পাত দি দিছো আৰু এনেকৈ দিলে ফুলপাহ দেখিবলৈ খুব ধুনীয়া হয়। আপোনালোক কোনোবাই যদি এই এমব্ৰইডাৰীটো কৰিব বিচাৰে তেন্তে কৰিব পাৰিব, তেনে সহজ হয়। তাৰ বাবে আপোনালোকক ৰিবন এমব্ৰইডাৰী কৰা বেজি এটা লাগিব আৰু সেইটো আপোনালোকে দোকানত ক'লেই দিব। আচলতে এই বেজিটো অলপমান বেলেগ হয় আৰু এনেকৈ মই সাইডৰ পাতখিনি বনাই ললো। ফুলপাহ বনাই হোৱাৰ পাছতেই আপোনালোকে এই ৰিবনৰ একেবাৰে আগটোত এনেকৈ গাঁঠি এটা দিব আৰু একেবাৰে শেষত আপোনালোকে এই আগটো অকণমান পুৰি দিব, তেতিয়া আৰু কেতিয়াও ওলাই যোৱা চান্স নাথাকে। ইয়াৰ পাছতে মই কাপোৰযোৰত আকৌ তিনিপাহ হালধীয়া ৰঙৰ ফুল কৰিছো। আচলতে এই কাপোৰযোৰৰ লগত মিলাকৈ যিকেইটা ৰং ওলাইছে, ৰঙা, নীলা, হালধীয়া, বগা, আটাইকেইটা ৰঙেই দিছো আৰু পাত কেইখিলা মই লাইট গ্ৰীনত ৰাখিছো। আৰু এপাহ এপাহকৈ মোৰ আটাইকেইপাহ ফুলেই বনাই হৈ গৈছে আৰু কাপোৰযোৰৰ লগত মিলাকৈ মই কেইবাটাও ৰং দিছো আৰু কাপোৰযোৰৰ লগত ধুনীয়াকৈ মিলিও পৰিছে। এয়া চাওকচোন কেনেকুৱা লাগিছে, প্লিজ আপোনালোকে কমেন্ট কৰি ক'ব মোক। ফাইনেলি মোৰ কাপোৰযোৰ বনাই হৈ গ'ল আৰু কাপোৰযোৰৰ ফুল কেইপাহৰ লগত ৰংটো মিলাকৈ মই তলত দহি কৰি দিছো। দহিখিনি কেনেকুৱা লাগিছে আপোনালোকে ক'ব। ফুল কেইপাহৰ মাজে মাজে মই গ্লিটাৰ অলপমান দি দিছো। কাপোৰযোৰ তেতিয়া দেখিবলৈ আৰু অলপ ধুনীয়া হৈ পৰিছে। এইটো হৈছে ব্লাউজৰ পিচটো। ব্লাউজৰ পিছতো মই ধুনীয়াকৈ ফুল কৰি দিছো আৰু কাপোৰযোৰ বনাই হৈ গ'ল যিহেতু ভাবিলো ময়ো এপাক পিন্ধো আৰু আপোনালোকক দেখাও কেনেকুৱা লাগিছে। আৰু যদি আজি ভিডিঅ'টি ভাল লাগিলে তেন্তে প্লিজ আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টি ইমানতে শেষ কৰিছো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থ্যাংক ইউ।